নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল বিন্দা বচালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। মই আপোনালোকৰ মৰম আৰু ভগৱানৰ কৃপাত ভালে আছোঁ। বৰ্তমান আমি গৈ আছোঁ এতিয়া, মানে দিনটো তেনেকৈ গ'ল আৰু এতিয়া ৰাতি হৈ গ'ল। তো ৰাতি আৰু ব্লগিংটো আৰম্ভ কৰি দিছোঁ আৰু তো এতিয়া আমি গৈ আছোঁ মৰাণ। বৰ্তমান এতিয়া মৰাণ গৈ আছোঁ, গাড়ীত বহি আছোঁ, আপোনালোকে চাব পাৰে। এইফালে আমি এতিয়া মৰাণ গৈ আছোঁ। এতিয়া নিতাই ৰাস্তা, এইটো আমাৰ নিতাই ৰাস্তা, আপোনালোকে চাব পাৰে কি ধুনীয়া নিতাই ৰাস্তাটো আমাৰ। তো আপোনালোকে যদি এই নিতাই ৰাস্তাটো আহি পোৱা নাই এতিয়ালৈকে বৰ্তমান, তো আহিব, খুব ভাল লাগিব। আপোনালোকৰ মানে শকত মানুহবোৰ ক্ষীণ হ'বৰ কাৰণে ইয়াত ধুনীয়াকৈ একদম মানে ধুনীয়া আৰু জিম চিম যাব নালাগে। আপোনালোকে ধুনীয়াকৈ ইয়াত আহিব পাৰিব, ধুনীয়াকৈ আপোনালোকে গাড়ী চাড়ী চলাই ধুনীয়াকৈ আহিব পাৰিব। বুজিছা কোৱা কি? তো এতিয়া মৰাণ গৈছোঁ, মৰাণত কি দেখাব পাওঁ আপোনালোকে চেষ্টা কৰি থাকিম। আৰু এইফালে আছে আমাৰ গুৰুজী, মানে মোৰ ডান্সৰ তো ভাইমন ছাৰ, এইফালে ভাইমন ছাৰ আছে, এইফালে আমাৰ খুৰী আছে, এইফালে আমাৰ বেটী আছে। তো এতিয়া গৈ আছোঁ, তো চাই থ'ব পাৰোঁ। এতিয়া নিতাই ৰাস্তাটো পাৰ হৈ লওঁ, নহ'লে ক্ষীণ হৈ যাম দেই। কথাটো কৈ থাকিলে বেছিয়ে ক্ষীণ হৈ যাম, সেইকাৰণে ক্ষীণ হ'ব নিবিচাৰোঁ আকৌ, যিমান দে সিমান থাকোঁ। তো এতিয়া গৈ থাকোঁ, ভাল ৰাস্তা পালে আকৌ লগ পাম দেই। ফাইনেলি এইফালে আমি আহি পাই গ'লোঁ নিতাই পুখুৰী। আৰু নিতাই পুখুৰী দেখিছে কিমান ভিৰ। আৰু এইফালে অকণমান ৰৈ দিছোঁ আৰু, কাৰণ খুৰীহঁতে কিবা বজাৰ কৰে বোলে ইয়াত, মানে বজাৰ নে কি কৰে নাজানো। এইফালে আমাৰ বেটী আছে, এইফালে বেটী। তো তোমালোকে নামা, আমি গৈ আহোঁ। মানে আমি এতিয়া গৈ আহোঁ তেল ভৰাবৰ কাৰণে। তো বাই বাই। তো তেল ভৰাই আহোঁগৈ আমি, তাৰপিছত আমি মৰাণ যাম। তো চাই থাকক আৰু এতিয়া আমি গৈ থাকোঁ তেল ভৰাবলৈ। এইফালে চাওক হা, গৈ আছোঁ, চাওক এইফালে আমি গৈ আছোঁ। এইফালে খুৰীহঁত সেইফালে গ'ল আৰু আমি এতিয়া এইফালে তেল ভৰাবৰ কাৰণে গৈছোঁ। মানুহ কিমান ভিৰ আপোনালোকে চাব পাৰে। তো মানে মানুহ বহুত ভিৰ, সেইকাৰণে স্পীড যাব পৰা নাই, পিক আপটো ল'ব পৰা নাই। তো লাহে লাহে গৈ আছোঁ আৰু এইফালে। আৰু তেৰি কিমান ভিৰ দেখো না। আৰে ভাই হাতো তো চাইড দিওঁ, হিন্দী নাজানো হ'লেও কৈ দিছোঁ অকণমান চাইড দিয়া আকৌ, অকণমান চাইড দিয়া। তো গৈ আছোঁ এইফালে মানুহ কিমান ভিৰ। এই গ্লাছখন একদম মানে কুঁৱলীত একদম আন্ধা ধুঁৱলি হৈ গৈছে। তো ভালকৈ দেখাব পৰা নাই। মানে এয়া চাওক কিমান ভিৰ। নিতাই পুখুৰী মানে পূজা আৰু বহুত বেছি পূজা লাগিছে। পূজা বিচাৰি বহুত ল'ৰা ছোৱালী আহি গৈছে। তো মানে আমিও এতিয়া পূজা বিচাৰি মৰাণলৈ যাওঁ আৰু পূজাত পাম আৰু। তো এতিয়া চাওক কিমান ভিৰ এইফালে একদম মানে আমাৰ। তো চাই থাকক, আমি তেল ভৰাই হয় তেতিয়ালৈকে আপোনালোকে চাই থাকক ভিডিঅ'টো। ফাইনেলি আমি আহি বহুত দূৰ পাই গ'লোহি, মানে মৰাণ পোৱাগৈ নাই আৰু কিমান পালোহি সেইটোও নাজানো, ক'ত পালোহি সেইটোকাও নাজানো। কিন্তু বৰ্তমান এতিয়া আমি এতিয়া মানে বস্তু এটা খাবৰ কাৰণে ৰৈছোঁ। আৰু কি বস্তু আপোনালোকক জনাম বাৰু, নজনাওঁ আমি খাম, আপোনালোকৰ মুখ লাগিব। তো নজনাং, আমি এতিয়া খাই লওঁ, তাৰপিছত আকৌ গৈ থাকিম দেই, চাই থাকক। আৰু আমি আহি পাই গ'লোঁ মৰাণ খটখটি। আৰু মৰাণ খটখটিটো বৰ ধুনীয়া পূজা বহি আছে, মানে অকণমান ভিৰ আছে আৰু ইমানো নাই। মানে মৰাণত যিমান হ'ব ইয়াত ইমান নাই চাগে। মানে মৰাণতো কি হয় নাজানো, বৰ্তমান পোৱাগৈ নাই বাৰু। এইফালে আমাৰ আগত গাড়ী এখন গৈ আছে, এই মৰাণ খটখটি। ইয়াত এবাৰ মই নাচিব আহিছিলোঁ ইয়াত। তো মানে খুব ধুনীয়া প্ৰগ্ৰেম হৈছিলে ইয়াত। তো ইয়াত পূজা হৈ আছে আৰু এইফালে গৈ আছোঁ। এইফালে মোৰ নহয়, মানে আমাৰ আগত এখন গাড়ী গৈ আছে, খুব লাহে গৈছে। এখন যে তাত ঠেলা মাৰি দিওঁ নেকি, কিনো গাড়ী বেগ মাৰি গৈ আছে। তো যা না সোনকালে, আমিও গৈ থাকোঁ, ইমান লাহে গৈ আছোঁ। তো এইফালে গৈ আছোঁ আৰু এইফালে এই কি হয় এইটো কি হয় গ'ল। আৰু এইফালে আমাৰ চাহপাত কি বুলি কয় এইটো, চাহপাতৰ ফেক্টৰী চাব পাৰে। এইটো চাহপাতৰ ফেক্টৰী হয়, মৰাণ খটখটিৰ চাহপাতৰ ফেক্টৰী। তো চাহপাতৰ ফেক্টৰীটো দেখাই দিলোঁ আৰু চাওক আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে। তো এইফালে গৈ আছোঁ, গাড়ী বেয়াত পিক আপ কৰিছে দেই এটা। আৰু ফাইনেলি আহি পাই গ'লোঁ মৰাণ। মানে মৰাণৰ একদম সোমালোঁ আৰু মৰাণ পালোঁহি। কিমান ভিৰ চব পূজা, মানে গাড়ীবোৰ ৰাম, ইফালে গাড়ী ভৰাওঁতে একদম জাম হৈ গৈছে। আমিও আৰু মাজতে সোমাই আছোঁ আৰু মানে ছাইডত। আৰু আমাৰ মানে ড্ৰাইভাৰে ভাবি আছে আৰু গাড়ীখন ক'ত থ'লে সুবিধা হ'ব বুলি ভাবি আছে আৰু। খোজকাঢ়ি যাব লাগিব আৰু, গম পাইছোঁ আৰু কঁকাল বিষ হ'ব আৰু, খোজকাঢ়িম আৰু। তো সি গাড়ীবিলাক ইমান ভিৰ, ৰাম বাপ্পা ৰে, ইতনা ভিৰ, কেচেন মাৰি যাবি ৰে আমি। তো এখন গৰুখন ক'লে আহিছোঁ, সিফালে যা, চাইডলৈ যা, চাইডলৈ যা, ভালকৈ চাইডলৈ যা, কি চাই আছোঁ যা। তো মানে আমিও যাম আৰু গৈ থাকোঁ। গাড়ীখন ছাইডত পাৰ্কিং কৰি আহিলে ঘূৰি হাই। তো মানে গাড়ীখন পাৰ্কিং কৰি দিলে ছাইডত। আৰু এইটোকে মানে গাড়ীখন বহুত ভিৰ ন, সেইকাৰণে খোজকাঢ়ি যাবলগীয়া হৈছে। মানে খোজকাঢ়ি আহিছোঁ আৰু, পূজা বুলি ক'লে খোজকাঢ়ি যাব লাগে ন, গাড়ীৰ ভিতৰত কি চাব আৰু। সেইকাৰণে এতিয়া খোজকাঢ়ি গৈ আছোঁ, খুৰীহঁত আগত গৈ আছে। এইফালে চাওক মানুহ কিমান ভিৰ, গাড়ী কিমান ভিৰ। তো এনেকৈ গৈ থাকোঁ আৰু ভাল লাগিছে। এনেকৈ গৈ আগত গৈ আছে, আমি পিছে গৈ আছোঁ। তো পূজা এনেকৈ চাব লাগিব আৰু। তো গৈ থাকোঁ আৰু লাহে। তো এইবিলাক পূজা লাহে ওলাইছে আৰু, বা গাড়ীবিলাক চাওক, আপোনালোকক দেখাই দিছোঁ আকৌ। তো চাই থাকক ভিডিঅ'টো, অকণমান স্কিপ নকৰাকৈ। তো গৈ থাকোঁ।
পূজা চাই আছোঁতো মানে এই ফুলবিলাক দেখি গ'লোঁ ফুলবিলাক ভিডিঅ' কৰা এটা মূল উদ্দেশ্য হৈছে আমাৰ মায়ে মানে খুব বেছি ফুল ভাল পায় তো এই ফুলবিলাক মই ভিডিঅ' কৰি লৈছোঁ ভিডিঅ'টো চালে মায়ে একদম ভাবিব ন ময়ো যোৱা হ'লে মানে পূজা চাবৰ কাৰণে ফুল চুল ল'ব পাৰিলোঁহেঁতেন বোলে এইবিলাক চাওঁ একদম ধুনীয়া পূজা বস্তু কি ধুনীয়া ধুনীয়া ওলাইছে তেৰি কি বে এইবোৰ এই নাজানো চকুটোৱে মুনিয়ে পোৱা নাই এইবিলাক ফুল চাওক কি ধুনীয়া ধুনীয়া তো মানে ফুলবোৰ ল'ব মানে মই সিমান এটা নলওঁ বাৰু মায়ে লয় এইবিলাক কাপ চাপ কিবা কিবি আছে আৰু পূজা ধুনীয়াকৈ চাই আছোঁ আৰু ঘূৰি ঘূৰি তো মানুহ বহুত বেছি ভিৰ সেইকাৰণে ভিডিঅ' বেছি কৰা নাই দেই মা কচম বে আপোনালোকে চাওক ফুলবোৰ ইমান ধুনীয়া লাগিছে মানে বহুত বেছি ভাল লাগিছে তো ফুলবোৰ চাওক না মা মানে ফুলখিনি সঁচাকৈ বেছি ভাল লাগিছে বহুত বেছি ভাল লাগিছে আৰু ফুল বেছি ওলাইছে এইবিলাক বেলুন চেলুন ধুনীয়াকৈ ওলাইছে পূজা বুলি ক'লে আৰু বেলুন চেলুন মেইন ন সেইকাৰণে মানে পূজা একদম বেলুন চেলুনৰ সৈতে আপোনালোকক দেখাই দিছোঁ আৰু মানুহ বহুত ভিৰ সেইকাৰণে মানে মোবাইলটো ওলাই ভিডিঅ' কৰি থাকিবলৈ লাজো লাগে বাৰু হ'লেও কৰি দিছোঁ আৰু ফুলবোৰ চাওক না বেছিকৈ মানে পূজাত ফুলবোৰহে দেখা পালোঁ আৰু ফুলবোৰ বহুত বেছি ভাল লাগিছে দেই সঁচাকৈ বাৰে বাৰে কৈ আছোঁ মানে ফুলবোৰ বহুত বেছি ভাল লাগিছে আৰু ভিৰ চাওক আপোনালোকে বহুত বেছি ভিৰ কি খাব লৈছে আপুনি খাবনে দাঁত বিষাইছে তাকে ভাবিছোঁ আম গৈছোঁ আগৰ দাঁতকেইটা দেখাই দিয়ক বেটিয়ে কিবা কিনিলে আপোনাক দেখাইছোঁ কি কিনিলা আমাৰ ঘৰলৈ আহিব এইবিলাকতে কোনবিলাক খাই দেখুৱা খাই লওঁ ন ভোক লাগিব খাই নাখাবা খোৱা কি কৰে কাইলৈ যদি জ্বৰ হয় নহয় ভিডিঅ'তে আমি আহি গ'লোঁ বিহাৰ বুলি ভাবিছে নেকি নহয় মানে মৰাণতে আৰু বিহাৰ নহয় দেই মৰাণতে আছোঁ বৰ্তমান এতিয়া তো মানে মৰাণত মানে এইটো আমাৰ মণ্ডপলৈ যোৱা ৰাস্তাটো তো খুব ধুনীয়াকৈ লাইটে সজাই দিছে তো ভিতৰ ফালে ময়ো গৈ চাইছোঁ আৰু ফটো চটো মাৰোঁ বুলি তো মানে ভিতৰত সোমাই চাইছোঁগৈ তো মণ্ডপটো পাংগে নে নেপাংগে জানো বহুত দীঘল দেখিছোঁ দেখোন যদি ভাগৰ লাগে ঘূৰি আহিম আৰু আধাৰ পৰা মানে লাইটখিনি চব কি মজা লাগিছে দেখাই দিছোঁ আৰু আপোনালোকক অকণমান কাৰণ মই গৈছোঁ বুলি দেখাইছোঁ মোক চাওক ফাইনেলি এতিয়া গাড়ী মানে পূজা চালোঁ আৰু কি চালোঁ আপোনালোকে দেখা পালে তো এতিয়া গাড়ীত বহিছোঁ ঘৰ যাবৰ কাৰণে আৰু গৈ থাকিম আৰু লাহে লাহে ঘৰ যাবৰ বাবে নহয় বোলে ধাবা যাবৰ বাবে তো মানে কি ভুল উঠুৱাই দিছে বোলে তো এতিয়া ধাবা চাই লওঁ কি ধাবা সোমাওঁ তো চাই লওঁ ফাইনেলি আহি আমি এতিয়া পাই গ'লোহি ধাবা বুলি ভাবিছে নেকি নহয় ৰিজৰ্ট বেটি ক'ৰ পালোহি কৈ দিয়া ক'ৰ পালোহি ক'ত গ'লা টোপনি নেকি বোলে চাওক ক'ত আহি পাই গ'লোঁ ক'ত আহিছা তোমাৰ নখকেইটা বিষয়ে কৈ দিয়া এইকেইটা আপোনালোকে নকলি হেৰি মিশ্ৰৰ পৰা অৰ্ডাৰ দিয়া বুলি নাভাবিব আছলি নেকি এইকেইটা আপোনালোকে শুনা আকৌ এইকেইটা আপোনালোকে আছলি বুলি নাভাবিব বুলি কোৱা আকৌ এইকেইটা আপোনালোকে আছলি বুলি দেখাই দিয়া আকৌ বুলি মানে নাভাবিও ভাবিব আমি ক'ত আহি গ'লোঁ এতিয়া আবেলি কেনেকুৱা লাগিছে ফিল্ডটো ভালে লাগিছে এতিয়া ভিডিঅ'লৈ গ'লেহে গম পাম
নাজানো আজি প্ৰথম মানে শিকিমহে তোমাৰ পৰা কি নিশিকাওঁ পইচা দিব লাগিব গাড়ী চাই চলাই আছে এইবিলাক ধুনীয়াকৈ আহিম বুলি ভাবিছে আপোনালোকে আহিব পাৰে ইয়াত চলাবা হা ঐ হিৰইন চলাবা ঠাণ্ডা লাগিছে নেকি তো বঢ়িয়া লাগিছে আপুনি চলাব নেকি হা চলাব দিব জানো দিব আপোনাৰ স্কিনাৰ এখন কৰি দিওঁ নেকি কি বেমাৰ আছে সেই বেমাৰ ওলাব ওলাব চাই থাকক চলোৱা ফাইনেলি খোৱাত ব্যস্ত সকলো আৰু খুৰীহঁতে মানে চিকেন মানে মাংস মাছ আৰু মানে আজি তুমি নাখায় নেকি সেইকাৰণে মানে আমিও এনেকৈ খাইছোঁ আৰু পনীৰ লগত এনেকৈ নাজানে খালি ৰিজৰ্টৰ পৰা ওলালোঁ এতিয়া ঘৰলৈ গৈ আছোঁ বৰ্তমান মানে ৰিজৰ্টৰ পৰা ওলালোঁ আৰু এতিয়া মানে ঘৰলৈ গৈ আছোঁ ঘৰৰ পৰাই লগ পাই আছোঁ ভাগৰ লাগিছে শুই লওঁ ফাইনেলি পাওঁলোগৈ আহি পাই গ'লোহি আৰু এতিয়া এইফালে আমাৰ বেটি শুই আছে হাই উঠা তো এতিয়া আমি বাই বাই দিছোঁ হা দেই বেটি বাই বাই দে নকলি নখ এৰি গ'ল ৰিজৰ্টত এৰি গ'ল অঁ সেইটো কি পৰিলে তো বাই বাই দেই অঁ বাই বাই অ'কে কাইলৈ লগ পাম নাপাওঁ কেতিয়াবা লগ পাম বুলি কাইলৈ ভবা নাই তো বাই বাই চবকে হা এতিয়া আমি ৰজাবাৰী গৈ থাকোঁ আৰু ভিডিঅ' চাব পালে মানে পূজা ভিডিঅ'টো আপোনালোকক আজি মই আপলোড কৰি দিলোঁ আৰু মানে মোৰ কি হ'ল মানে পূজা ভিডিঅ'টো পেণ্ডিং হৈ থাকিলে দিবৰ কাৰণে নহ'লগৈ টাইমটো নহ'লগৈ কিবা কিবি প্ৰগ্ৰেম আহি থাকিলে লক্ষী পূজা কিবা কিবি প্ৰগ্ৰেম মানে বহুত আহি গ'ল মই সেইকাৰণে মানে এডিটিং কৰোঁতে দেৰি হৈ গ'ল ভিডিঅ'টো তো আজি শেহতীয়াকৈ হ'লেও মই মানে পূজা ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াই দিলোঁ তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব আৰু যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কৰা নাই তেন্তে কৰি দিব বাকী আজিলৈ বাই বাই কিন্তু অকণমান পলম হ'ল আৰু ভিডিঅ'টো দিয়া ভুল নুবুজিব দেই তো বাই বাই